নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ ইউটিউব চেনেল অসমীয়া ৰং মিক্সাৰলৈ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিলো। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কাশ্মীৰৰ আমি থকা ঠাইখনৰ কিছু দৃশ্য। বৰ্তমান আগবেলাৰ 11 বাজিছে আৰু ভিডিঅ'টোত আপোনালোকে দেখা পাইছে মই মোৰ ৰুমৰ খিৰিকীৰ পৰা ভিডিঅ'টো বনাইছো, য'ত আপোনালোকে দেখা পাইছে বাহিৰত গোটেইখন কুঁৱলীয়ে আৱৰি ৰাখিছে। বন্ধু বান্ধৱীসকল দুপৰীয়া হবৰ হ'ল যদিও কুঁৱলীৰ এতিয়ালৈকে বিদায় ল'বৰ হোৱাই নাই। এতিয়া মই আপোনালোকক বাহিৰৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। দেখিছেনে কুঁৱলীয়ে আৱৰি ৰখা কাশ্মীৰখনো দেখিবলৈ ধুনীয়া নহয়নে বাৰু? ভিডিঅ'টোত আপোনালোকে কিমান ধৰিব পাৰিছে সেই কথা মই নাজানো, কিন্তু প্ৰকৃততে ইয়াৰ পৰা 10 খোজ আঁতৰত যদি কোনোবা ৰৈ থাকে এয়া গম পাব যে তাত কোনোবা ৰৈ আছে, কিন্তু কোন ৰৈ আছে সেই কথা আমি গম পাব নোৱাৰোঁ। এয়াই হৈছে কাশ্মীৰ। ইয়াত এটা আচৰিত যেন লগা কথা কি জানেনে? বননিত যিখিনি নিয়ৰৰ টোপাল পৰি থাকে সেইখিনি নিয়ৰৰ টোপাল বৰফলৈ ৰূপান্তৰিত হৈ এটা এটা মুকুতাৰ দৰে বনবিলাকত লাগি ধৰি থাকে। আচলতে কাশ্মীৰৰ তাপমাত্ৰা 0 ডিগ্ৰী চেলচিয়াছতকৈও কম হয়, যাৰ বাবে নিয়ৰৰ টোপালবোৰ বৰফলৈ ৰূপান্তৰিত হৈ থাকে আৰু যেতিয়ালৈকে ৰ'দ নোলায় তেতিয়ালৈকে এই টোপালবোৰ তেনেকৈয়ে পৰি থাকে, য'ত খালী ভৰি পেলাবলৈ আপুনি হাজাৰবাৰ চিন্তা কৰিব লাগিব। তথাপিও কিন্তু এই দৃশ্য দেখিবলৈ বিৰাট ধুনীয়া হয়। দেখিছেনে ঠাইবিলাক কিমান ধুনীয়া হয়? এই ঠাইবিলাকত থাকিলে আচলতে ঠাণ্ডাৰ একো অনুভৱেই নহয়। অতিপাত ঠাণ্ডা হোৱাৰ কাৰণে দূৰ দূৰলৈকে ক'তো আপোনালোকে এজনো মানুহ দেখিবলৈ পোৱা নাই, নহয়নে বাৰু? সঁচাকৈয়ে দূৰ দূৰলৈকে কোনো মানুহেই নাই। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক মোৰ ভাল লগা এটি কাশ্মীৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আকৌ সোনকালে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ।